Next question. According to the observation in the National Curriculum Framework NCF 2005, English is a language in India. অর্থাৎ National Curriculum Framework NCF সমুকৈ 2005 ৰ মতে ইংলিছৰ কি দৃষ্টিৰে চোৱা হয় ইংৰাজী ভাষা কি দৃষ্টিৰে চোৱা হয় ভাৰতবৰ্ষত ইয়াত অপচনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন 4 গ্লোবেল NCF ৰ মতে ইংৰাজী ভাষাটো গ্লোবেল ভাষা হিচাপে ব্যৱহাৰ কৰা হয় কিয়নো ভাৰতবৰ্ষ এখন বিভিন্ন ভাষাৰে গঠিত দেশ সেই কাৰণে ইংলিছ যেহেতু সকলোতে ব্যৱহাৰ কৰা হয় এটা গ্লোবেল দৃষ্টিকোণৰ ফালৰ পৰা ভাষাটো ব্যৱহাৰ কৰা হয় সেই কাৰণে ভাৰতবৰ্ষটো NCF এ ইয়াক গ্লোবেল ল্যাঙ্গুৱেজ বুলি উল্লেখ কৰিছে First question What status is given to English language in the Indian Constitution অৰ্থাৎ ভাৰতীয় সংবিধানত ইংৰাজী ভাষাক কোনটো দৃষ্টিৰে চোৱা হৈছে বা ইংৰাজী ভাষাৰ স্থান কি আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন বি এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ অৰ্থাৎ অফিচিয়েল কাম-কাজৰ কাৰণে ইয়াক এক সহায়কাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হয় এটা বহু দৰকাৰী প্ৰশ্ন The study of words and their meanings known as আমাৰ অপচনসমূহ দিয়া আছে সিমেন্টিক্স লিঙ্গুইষ্টিক ফোনেটিক্স আৰু সিনট্যাক্স আৰু আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন এ সিমেন্টিক্স অৰ্থাৎ শব্দ বিজ্ঞান যেতিয়া আমি শব্দ এটাৰ অৰ্থ আৰু অৰ্থৰ বিষয়ে আলোচনা কৰিম তেতিয়া আমাক সেইটো শব্দ বিজ্ঞানৰ ভিতৰত আহি পৰিব শব্দটোৰ বিষয় আৰু অৰ্থ বিষয় যেতিয়া আমি আলোচনা কৰিম বিশ্লেষণাত্মকভাৱে বিজ্ঞানসন্মতভাৱে তেতিয়া সেইটো সিমেন্টিক্সৰ ভিতৰত আহি পৰিব লিঙ্গুইষ্টিক অৰ্থাৎ ভাষা বিজ্ঞান এই চাৰিওটা ক্ষেত্ৰ আমাৰ লিঙ্গুইষ্টিকৰ এটা অৰ্থাৎ ভাষা বিজ্ঞানৰে প্ৰতি এটা ভাগ তাৰ পাছত আহিল ফোনেটিক্স অৰ্থাৎ ধ্বনি বিজ্ঞান এইটো ভাষা বিজ্ঞানৰ ভাগ ফোনেটিক্স অৰ্থাৎ ধ্বনি বিজ্ঞানত আমি কি কৰিম আমি মানুহৰ আমাৰ যেটো স্পিচ বা সাউন্ড থাকে সেই বিষয়ে আলোচনা কৰা হয় বা অসমীয়া যদি ক'ব খোজো ধ্বনি বা ধ্বনিৰ গুণ আৰু লয়ৰ কি কৰা হ'ব বিশ্লেষণাত্মক আলোচনা ফোনেটিক্স বুলি অৰ্থাৎ ধ্বনি বিজ্ঞান বুলি কোৱা হ'ব নেক্সট আহিল সিনট্যাক্সত কি কৰা হ'ব অৰ্থাৎ এটো এটা গ্ৰামাৰৰ বা ব্যাকৰণৰ নিয়ম য'ত আমি কি কৰিম শব্দবোৰ মানে এৰেঞ্জ কৰিম ধুনিয়াকৈ এৰেঞ্জ কৰি পেলাই বাক্য এটা গঠন কৰিম সেইখিনিকে সিনট্যাক্স বুলি কোৱা হ'ব সিনট্যাক্সৰ মূল শব্দটো হ'ল গ্ৰীক শব্দৰ পৰা আহিছে যাক সিনট্যাক্সিস বুলি জনা যায় গতিকে এইটো হ'ল সিনট্যাক্সৰ গ্ৰামাৰ ৰুলৰ ক্ষেত্ৰত আহিব যিয়ে আমাক কি কৰিব শব্দবোৰৰ অৰ্থ সজাই পেলাই এটা বাক্য গঠন কৰাত আমাক কি কৰিব সহায় কৰিব গতিকে এইখিনি হ'ল মূল কথা আপোনালোকে যদি এডুব্লগ চেনেলৰ কোৱেশ্চনছবোৰ আৰু ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়া হলে অনুগ্ৰহ কৰি যিমান পাৰে শেয়াৰ কৰিব যি প্লেটফৰ্মতে আছে সোশ্যাল মিডিয়া আপোনালোকে সকলোতে শেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব এটা ৰিপিটেড কোৱেশ্চন এই কোৱেশ্চনটো এবাৰ ctetত আহিছিল অসমীয়া পেডাগজিৰ ক্ষেত্ৰত আৰু এবাৰ ইংৰাজী ক্ষেত্ৰত আমি পাই আছো ইংলিশ পেডাগজি আৰু অসমীয়া পেডাগজি দুয়োটাই একে যেহেতু মেথড ভাষা এটা শিকোৱাৰ মেথড একে গতিকে গোটেইখিনি বস্তু হানমিহলে কেতিয়াবা ইংৰাজীটো দি দিব পাৰে সেই কোৱেশ্চনটো আৰু কেতিয়াবা অসমীয়াটো সোধা যায় যেনেকৈ এই কোৱেশ্চনটো এবাৰ ctetত আহিছিল অসমীয়াত আৰু আমাৰ এতিয়া আমি ইংৰাজীত পাই আছো যে হওক কোৱেশ্চনটো সুধিছে সামাৰাইজিং নোট মেকিং এণ্ড ৰিপৰ্টিং আৰ এছ'চিয়েটেড উইথ অৰ্থাৎ সামাৰাইজিং নোট মেকিং এইটো আমাৰ কোনটো স্কিলৰ ক্ষেত্ৰত আহি পৰিব বা কোনটো স্কিলৰ ক্ষেত্ৰত এইবোৰ বস্তু ব্যৱহাৰ কৰা হয় আৰু আমাৰ শুদ্ধ অপচন হ'ব অপচন বি ৰাইটিংৰ ক্ষেত্ৰত এই গোটেইখিনি বস্তু জড়িত হৈ থাকে নেক্সট Etymology is science of pedagogy, science of study of language, science of meaning of words, science of knowing the origin of words. আৰু আমাৰ শুদ্ধ উত্তৰ হ'ব etymology মানে হ'ল science of knowing the origin of word অৰ্থাৎ এটা শব্দৰ যেতিয়া আমি অৰিজিনটো গম পাম উৎসটো গম পাম কৰ পৰা আহিছে তেতিয়া সেই বস্তুটোক etymology বুলি জনা যাব question a good paragraph writing in english involves অৰ্থাৎ ইংৰাজী ভাষাৰ ক্ষেত্ৰত আমি যদি এটা প্যাৰাগ্ৰাফ লিখিব লাগে সেই প্যাৰাগ্ৰাফটো ভাল হোৱাৰ বাবে কোনবোৰ কথাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব বা কোনবোৰ কথা সংলগ্ন হৈ পৰিব অপচনসমূহ দিয়া আছে কাৰেক্ট পাংচুৱেশ্যন মাৰ্কস অপচন বি দিয়া আছে আইডিয়াছ প্ৰেজেন্টেশন কোহেৰেন্স সি দিয়া আছে ফ্লাৱাৰী ল্যাঙ্গুৱেজ ডি দিয়া আছে লেজিবল হেণ্ডৰাইটিং আৰু আমাৰ শুদ্ধ উত্তৰ হ'ব আইডিয়াছ প্ৰেজেন্টেশন এণ্ড কোহেৰেন্স এটা ভাল প্যাৰাগ্ৰাফ ৰাইটিংৰ মূল বৈশিষ্ট্য বা গুণ বুলি যদি কওঁ তাৰ ভিতৰত থাকিব ইউনিটি বা আইডিয়াছ অৰ্থাৎ আমি যেটো টপিক লিখিম সেই টপিকটোৰ মূল কথা যেটো আমি প্যাৰাগ্ৰাফৰ আৰম্ভণিতে পাম নেক্সট কোহেৰেন্স অৰ্থাৎ আমি কি কৰিম এটা লজিক্যাল সিকোয়েন্স ৰাখিব লাগিব প্ৰতিটো লাইনৰ ক্ষেত্ৰত যাতে যোনে পঢ়ে সেই প্যাৰাগ্ৰাফটো তেখেতে প্ৰথমৰ পৰা শেষলৈ এটা কথা গোটেই শব্দৰ বা বাক্যৰ ক্ষেত্ৰত এটা কি পায় লজিক্যাল সিকোয়েন্স পায় এটা যুক্তি পায় যে ঠিক আছে প্ৰথম লাইনটো আৰম্ভণি এইটো টেগ লাইন কৰিছে তাৰ পাছত গোটেই কথাটো এই টেগ লাইনৰ ওপৰতে আহি পেলাই ধুনিয়াকৈ কি কৰিছে প্ৰেজেন্ট কৰিছে নহলে ওপৰ লাইনটো এটা কিবা আছে আৰম্ভণিতে দফাটোৰ নাম কিবা দিয়া আছে কিন্তু তল ভিতৰত কথাখিনি কি কৰিব পৰা নাই ওপৰৰ যেটো আইডিয়া হে আইডিয়াৰ লগত কি কৰিব পৰা নাই যুক্তি কৰি ৰাখিব পৰা নাই গতিকে তেতিয়া হলে সেইটো আমাৰ গুড প্যাৰাগ্ৰাফৰ ভিতৰত আহি নপৰিব কোহেৰেন্স অৰ্থাৎ সমন্বয় প্ৰতিটো বাক্যৰ ক্ষেত্ৰত এটা যুক্তি সহকাৰে সমন্বয় ৰাখিব লাগিব তাৰ পাছত বা নাইবা ক'ব পাৰো যে কানেকচন বিটুইন আইডিয়াছ এণ্ড টপিক সেন্টেন্স তাৰ পিছত দিয়া আছে
ফ্লাৱাৰী লেংগুৱেজৰ ক্ষেত্ৰত যদি চাওঁ যে ফ্লাৱাৰী লেংগুৱেজ অৰ্থাৎ লং স্পীচৰ ক্ষেত্ৰত দীঘলকৈ কোৱা আছে সেইটোৰ ক্ষেত্ৰত লেজিবল হেণ্ডৰাইটিং অৰ্থাৎ য'ত ক্লিয়াৰ ইনাফ টু ৰিড য'ত আমি স্পষ্ট এনেকুৱাকৈ লিখা আছে য'ত স্পষ্টকৈ আমি কি কৰিব পাৰোঁ পঢ়িব পাৰোঁ গতিকে ওপৰৰ আমাৰ গোটেইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি আইডিয়াছ প্ৰেজেণ্টেশ্যন এণ্ড কোহেৰেণ্ট নেক্সট ব্ৰেইন ষ্টৰ্মিং অৰ্থাৎ মগজুৰ বিস্ফোৰণ বা ধুমুহা বুলিও ক'ব পাৰি গতিকে এইটো কি বুজায় সেইটো সুধিছে বহুত ইম্পৰ্টেণ্ট টপিক হয় কুৱেশ্যনবোৰত অপশ্যনবোৰত দিয়া আছে টু কালেক্ট অল কাইণ্ড অফ আইডিয়াছ অন এ টপিক অপশ্যন বিত দিয়া আছে টু ডু চাম মেণ্টেল এক্সাৰচাইজ চিত দিয়া আছে মেক এফৰ্ট টু আণ্ডাৰষ্টেণ্ড ছামথিং আৰু ফ'ৰ্থত দিয়া আছে টু গিভ ছাম কিং অফ ষ্টিমুলাছ টু দ্য ব্ৰেইন আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1 বা অপশ্যন এ টু কালেক্ট অল কাইণ্ড অফ আইডিয়াছ অন এ টপিক ব্ৰেইন ষ্টৰ্মিং অৰ্থাৎ এনেকুৱা এটা ছিটুৱেশ্যন আমি শিক্ষাৰ্থীক কি কৰোঁ সকলোখিনি বস্তু দি দিওঁ বা সকলোখিনি বস্তু সামগ্ৰিকভাৱে চাবলৈ দিওঁ যাতে কি কৰিব পাৰে সামগ্ৰিকভাৱে চাই চিন্তা চৰ্চাৰ মাজেৰে সেই সমস্যাটো সমাধান কৰিব পাৰে যিহেতু ইয়াতে অল কাইণ্ড অফ আইডিয়াছ বা টপিক দিছে গতিকে যিটো সমস্যা আমি সমাধান কৰিবলৈ দিওঁ সেই ক্ষেত্ৰত সিহঁতক সকলো ফালৰ পৰা মেটেৰিয়েলখিনি আমি দি দিম সামগ্ৰিকভাৱে আৰু যাতে সিহঁতৰ কি হয় মগজুত এক ধুমুহাৰ সৃষ্টি হয় বা চিন্তাৰ শক্তিটো বৃদ্ধি পায় আৰু গোটেইবিলাক বস্তু চাই পেলাই তেখেতসকলে কি কৰিব পাৰে এটা সমস্যা সমাধান কৰিব পাৰে গতিকে এইটোকে চমুকৈ ব্ৰেইন ষ্টৰ্মিং বুলি জনা যায় মেথড অফ টিচিং ইংলিছ এডপ্টেড এট প্ৰেজেণ্ট স্কুল কাৰিকুলাম ইজ আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চ অৰ্থাৎ যোগাযোগৰ মাধ্যমৰ বাবে আমি ভাষা এটা আয়ত্ত কৰোঁ সেইকাৰণে ভাষা শিকোৱাৰ ক্ষেত্ৰত এই এপ্ৰ'চটো ব্যৱহাৰ কৰা হয় সেয়া ইংৰাজীয়ে হওক বা যিকোনো ভাষা শিকাৰ ক্ষেত্ৰতে হওক আমাৰ অপশ্যন বিটো এই ভাষা শিক্ষাৰ লগত জড়িত হৈ পৰিব নেক্সট কুৱেশ্যন দ্য ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ্ছ আৰ দ'জ হু আৰ অৰ্থাৎ প্ৰথম প্ৰজন্ম বুলি শিক্ষাৰ্থীৰ ক্ষেত্ৰত প্ৰথম প্ৰজন্ম বুলি আমি কোনটোক বুলি কোৱা হ'ব সেইটো সুধিছে অপশ্যনসমূহত দিয়া আছে কামিং ফাৰ্ষ্ট টাইম টু স্কুল টু ছিক এডমিশ্যন বিত দিয়া আছে লাৰ্ণিং হিন্দী ফৰ দ্য ফাৰ্ষ্ট টাইম চিত দিয়া আছে লাৰ্ণিং ইংলিছ ফৰ দ্য ফাৰ্ষ্ট টাইম আৰু ডিত দিয়া আছে দ্য ফাৰ্ষ্ট টাইম ফ্ৰম দিয়াৰ ফেমিলি টু কাম টু স্কুল অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দ্য ফাৰ্ষ্ট ফ্ৰম দিয়াৰ ফেমিলি টু কাম টু স্কুল অৰ্থাৎ সেইসকলকে আমি স্কুলৰ বা আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত সেইসকলক আমি প্ৰথম প্ৰজন্ম বুলি ধৰি ল'ম যিসকলে পৰিয়ালৰ পিছতেই বিদ্যালয়লৈ কি কৰে আহিবলৈ ধৰে বা বিদ্যালয়ত প্ৰথম তেখেতৰ কি হয় আৰম্ভণি হয় গতিকে সেইখিনিক আমি প্ৰথম প্ৰজন্ম বুলি ধৰি ল'ম নেক্সট কুৱেশ্যন ষ্টৰি টেলিং টু য়ং লাৰ্ণাৰ্ছ ইজ প্ৰাইমাৰীলি মিন ফৰ ইম্প্ৰুভমেণ্ট দিয়াৰ অৰ্থাৎ ষ্টৰি টেলিং যিটো মেথড আছে সেইটো লাৰ্ণাৰ্ছৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ ক্ষেত্ৰত কোনটো স্কিল ইম্প্ৰুভ কৰিব সেইটো সুধিছে আমাৰ অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লিছনিং স্কিল এইটো কুৱেশ্যন বহুত ৰিপিটেড হয় সেইবাৰো অসম টেটত আহিছে অকণমান উল্টা পাল্টাকৈ দিয়া থাকে এইকেইটা মেথডৰ ওপৰত কিন্তু এনচাৰ এইটোৱে হ'ব যেতিয়া ষ্টৰি টেলিঙৰ কথা হ'ব তেতিয়া আমাৰ লিছনিং স্কিলটো বিকাশ হ'ব আজিলৈ ইমানেই এতিয়ালৈকে এডুব্লগ চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব শেষত সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ